ছোৱালী লং জাম্প চলি আছে আৰু ল'ৰাকেইটা ইয়াত কি কৰি আছে তই নেকি হা এইটো তই হাই আকাশ কি চলি আছে কি চলি আছে হলি আৰে ইমান নহয় ভাই এইটোতো আৰু ডেঞ্জাৰ একলি ক্লাছ ঘৰ থাকি থাকি আমনি লাগি গৈছে তো অলপ ওলাই যাওঁ বৰ খাই গৈছোঁ পুৰা তলাটো মাৰি লওঁ মানে পুৰা বৰ খাই গৈছোঁ কিনো কৰিম আৰু উপায় নাই অকলশৰীয়া মানুহ গাড়ীখন লৈ যাওঁ বুলি ভাবিছোঁ কিন্তু তেল বোলা বস্তুটো মানে একেবাৰেই নাই চাওকচোন ৰিজাৰ্ভত চলাই আছোঁ মই গাড়ী হাতৰ আৰু ধন আছে মাত্ৰ 50 টকা দুখীয়া মানুহ কি কৰিব আৰু এতিয়া 50 টকাটো তেল ভৰাও নে কাইলৈ হলিৰ কাৰণে ৰাখোঁ ধৰিব পৰা নাই মই এতিয়া 5 টকা এটা আছে আৰু 55 টকা হলিৰ কাৰণে ৰাখি দিওঁ আৰু কালি নেকি নহ'লে বা আকৌ সুধা সুধা ভাল নালাগিব নহয় ওলাই যাওঁ এতিয়া বৰ্তমান কলৈ যাওঁ নাজানো আৰু আহি আহি বজাৰ পালোহি বজাৰত এতিয়া মানে গাড়ীত পাৰ্ক কৰি ল'লোঁ আৰু এতিয়া কলৈ যাওঁ বজাৰ আহিলে ইয়াৰ তাতে সোমাবলগীয়া আমি বেলেগ লগৰ নাই না হা চাহ এটা খুৱাই দে নে কি ক নতুন ষ্টক আহিছে যেন লাগিছে নতুন আহিছে আহিব আহিব হা সব নতুন চাহ এটা খুৱাই দে যা 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 কফি খাবি নে চাহ খাবি কফি কিয় নহ'লে কফি খাম ন অঁ যা ঠিক আছে ফাইনেলি কফি নে চাহ এইটো কফি মই আৰু পঞ্চাছ অকণমান খাম অঁ তহঁতে ভাত খালি ন আমি ভাত খালোঁ চিয়াৰ্ছ থেংক ইউ দেই বেয়া বস্তু নাখাওঁ খালে পালে নিলে খোলা ফোন 2 গিলাচতে ভেটি যাব চাহ খাই গ'ল মজাকৈ এনাৰ্জি পাই গ'লোঁ এতিয়া কালি বিন্দাছ হলি খেলি মুঠতে কালি আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব 9:30 বা 10টা বজাৰ পৰা আচ্ছা কৰিব 3 ঘণ্টাৰ প্ৰগ্ৰাম আমাৰ হ'ব কাৰ্যসূচী ঠিক আছে কালি মুঠতে ধামাকা হ'ব কৈ আছে তো বন্ধুসকল দোকানত মানে ৰৈ ৰৈ আমনি লাগিলে আৰু এয়া আমাৰ জোনাই ইলেক্ট্ৰনিক্সে প্ৰস্তাৱ এটা দিলে যে খেল চাব যাওঁ আইডিয়াটো বেয়া নালাগিলে কিন্তু তেলটোহে তালৈ পাবনে নাই মোৰ ডাউট লাগিছে মানে টকা এটা আছিলে মই ভাবিছিলোঁ কালি হলি খেলিবলৈ ৰাখোঁ বুলি তেলকে ভৰাই দিওঁ নেকি তেওঁলোকে উপায়টো নাই নহ'লে ঠেলিব লাগিব ভাই দুজনে নহয় তই ঠেলিব লাগিব মইতো হেণ্ডেল পোনা কি যে হ'ব এয়া গোটেই এই খেল বুলি ক'লেই ল'ৰাবোৰ চাওকচোন কেনেকৈ ক'ৰ পৰা আহি গ'ল জানো পাগল আমি খেলৰ কাৰণে ইমান খেল বুলি ক'লে ল'ৰাবোৰে একদম মানে সঞ্জীৱৰ আগত এনে তেল নাই চাব লাগিছিলে কেলা চব খাব আছিলে কি হৈছে বুমৰা ফাৰ্ষ্টতে বুমৰা নেকি বুলি চিঙি দিব পুৰা ফিল্ডিং লৈ ল ডাইৰেক্ট ফিল্ডলৈ আহি পালোঁ কিন্তু যোনটো টিমক ছাপৰ্ট কৰিব আহিছিলোঁ সেইটো টিম অলৰেডি খেলিলেই বোলে মানে বেটিং কৰিলে আৰু টাৰ্গেট দিলে কি টাৰ্গেট কিমান দিছে 163 কিমান অভাৰ 15 অভাৰ কোনটো ৰঙাটো নে ব্লুটো ব্লু মজা খেলৰ সমাপ্তি ঘোষণা হৈ গ'ল মানে আমাৰ ব্লু টিমটো জিকিলে যাক আমি ছাপৰ্ট কৰিব আহিছিলোঁ ছাপৰ্টটো নালাগিছিলে বাৰু এইটো বেলেগ কথা কিন্তু আমি হৃদয়ৰ পৰা ছাপৰ্ট কৰিব আহিছিলোঁ মানে মানসিকভাৱে নহ'লেও আমি মনৰ পৰা ছাপৰ্ট কৰিব আহিছিলোঁ আমি খেল চাই শেষ হ'ল আৰু লগৰবোৰক থৈ আহি এতিয়া ফিল্ডলৈ যাওঁ ভাবিছিলোঁ অলপ দৌৰি আহোঁ বুলি ভাবিছিলোঁ মানে ফিল্ডৰ ল'ৰা ছোৱালীবোৰক দেখি ইমান এক্টিভ নহয় ইমান বেছি এক্টিভ নহয় দেখি মানে এনেকৈ লাগিছে যেন মই আনএক্টিভ তো সেইটো কাৰণে আজি দৌৰি চাওঁ বুলি ভাবি ওলাই আহিছিলোঁ আৰু মোৰ ভাইটিৰ লগত আহিছিলোঁ মানে এইজন ভাইটি কিবা মোজা কিনে হেনো তো সুধি চাওঁ কি মোজা কিনে তই চক্স ল'ব আহিম বুলি কৈ জোতা দোকানত আনিলি যে ফাৰ্মাচীতে যাব লাগিছিলে অ' এইটো চক্স নেকি মই বেলেগ এটা ভাবি আছিলোঁ বে ক্ৰক্সৰ চাগে ডিজাইন বদলাই দিলে নেকি মানে ব্ৰেণ্ডিং বদলাই দিলে ইয়াত চব কি ব্ৰেণ্ডেড জোতা পুমা আছে এইটো কি এয়াৰ জৰ্ডান নেকি বাহ এয়াৰ জৰ্ডান নাইকি চিম্বল চেঞ্জ হৈ গ'ল বে গমেই নাপাওঁ এইটো ৰিবক এইটো কি
অবিদাস আৰু স্কেচাৰ্ছো আছে দেখোন বে ইয়াত স্কেচাৰ্ছ দেখোন আৰু কি কি আছে বে এইটো কি এবিবাস এইটো ক্ৰছ কোনটো লওঁ বে কনফিউজ হৈ গৈছোঁ মই ক্ৰক্স লওঁ নে ক্ৰছ লওঁ এইটোতো আৰু ডেঞ্জাৰ একলি ক্লাছ একলি ক্লাছ চক্স কিনিলে 40 টকাৰ বেচেৰা কিউআৰ নাই বুলি এই মই যে তেল ভৰাবলৈ 55 টকা ৰাখিছিলোঁ নহয় সেইটোকে দি দিলোঁ আৰু উপায় নাই এতিয়া তেলটো ভৰোৱা নহ'ল ইমাৰ্জেঞ্চি কামত ঘূৰি আহিলোঁগৈ তো বাচি গ'ল আৰু সেইকাৰণে ইয়াক দি দিলোঁ আৰু জানি মানুহ মই য'ত ত'ত ফোন কৰিব দিলে ন বল নাই চিধা বল না তাইফালে বল না অঁ চাওক ইমান মানুহ কষ্ট কৰি আছে ইমান মানুহ দেখিহে যচত আহিছিলোঁ এই জেগা দি দে এইফালে দৌৰি আছোঁ পিছফালে লিকত গৈ আছোঁ যে সিহঁতে দেখা নাই ইমান জোচ কি হ'ল বোলে দুটা ফিমেল লাগি আছে NSPCত কি তহঁতক যোগালী কাম কৰাইছিলে নেকি হে যোগালী যোগালী दिल कमरिया मोरे तिरछी नजरिया मोरे अरे चल देना কিমান পাক মাৰিলোঁ মই 3.5 এই 3.5 পাক মাৰিছোঁ তই এটাও মাৰা নাই 3.5 পাক 2 round 3.5 পাক এনে নিচা নকবি 3.5 পাক নিজকে পপুলাৰ হ'বৰ কাৰণে ও মাই গড 3.5 পাক মাৰিছোঁ এই ডাঙৰ ফিল্ডখন চাওক নাই মাৰা only one এতিয়া মানে একদম এক্সস্টেড নিজে অকলে 1 ৰাউণ্ড মাৰিছিলি তাৰপিছত মোৰ লগত মাউতে হাফকে মাৰিছিলি নিচা নকবি হ'ব তই জিকিলি যা ছোৱালীৰ লগত আৰ্গুমেণ্ট নহয় ইয়াত ছোৱালী লং জাম্প চলি আছে আৰু ল'ৰাকেইটা ইয়াত কি কৰি আছে ল'ৰাকেইটা ইয়াত কি কৰি আছে হোৱা নাই দেই হোৱা নাই নহ'ল ৰখি লওক হা পাগলা হৈ গয়া ये लड़का আৰু এবাৰ এ নহ'ল ভালকে আৰে চলা এই ৰাত জুই জ্বলাই আছিলে অলপ ঘামটো শুকাই আহিম বুলি ভাবিছিলোঁ যাবি নেকি নালাগে দেখিলেও নে কিমান ঘামিছ মোৰ কিমান ঘামিছোঁ একেবাৰে অলপ শুকাই হৈ তাত মানে হলি দহিকা চলি আছে তো আমিও আমাৰ ঘামকেইটা দহন কৰি লওঁ নেকি চলো যাই ইয়াত বল যাও বল হা দৌৰি যাওঁ হাই আকাশ কি চলি আছে হলি দহনা নেকি ইমান নহয় আৰে ইমান নহয় সেইকাৰণে মই হলি বেয়া পাওঁ এই ভোট দিয়া নামত গোটেই থপৰা ৰঙীন কৰি দিলে বে আজিতো বেটা লাগিয়ে গ'ল নহয় হলি কালি চেলেঞ্জ এটা কৰোঁ নেকি কি চেলেঞ্জ পাৰি মানে যিমান দেৰিলৈকে পাৰোঁ ৰং নলগাকৈ থাকা নেকি ক জোনাই বজাৰত ঘূৰিম তো ঘূৰা ঘূৰি হোৱাৰ আগত মিক্সাৰ চানা খাবলৈ ৰখিলোঁ আৰু তাতে আমাৰ জিলমিল বাইদেউ কোনোবা আঁকি থৈ দিছিলে এইটো তই मैं हूँ फिर देखो कोई किसी ने पिक्चर बना के रखी है मेरे लिए वाह थैंक यू গম পাই আগৰ পৰা মানে তই আহিবি বুলি সেইকাৰণে বনাবি